আকৌ ধুই দিম বাৰু কি আছে চা তাৰমানে সেই ধোৱা নাই মানে ধোৱা মানে কি মাছ চিঙিটো চব ন ধোৱা মানে কি চিঙি দিয়া বুলি বুজাই নি 2018 চনৰ খ্ৰীষ্টমাছ বুলি আজি অলপ ভোজন গ্ৰহণ কৰিছোঁ গাহৰি মাংসৰ লগত খাবলৈ পোৱা নাই সেইটো মানে পানীটো আৰু আমাৰ সিহঁতেও খাব আকৌ চবেই ল'ব নাখায় আকৌ মাছটো গান লগাম গানটো মোৰ লগা নাই মিউজিক গান লগাম হ'বনে এইটো হ'বনে হ'ল জানো এই আলু ইজ ফিনিচিং হ'ল এভৰিবডি উইল বি অ'কে একদম ধুনীয়া গোন্ধ আহিছে মাংসটো খাই ভাল ৰাইজে ভাল পাব আলু দেখোন দিয়া চব সিজিলে ৰাইজে একচুৱেলি দেখিহে ভাল পাব খাই ভাল নাপায় কাৰণ খাই আমিহে ভাল পাওঁ এইটো নমাই দিলে নহ'লে শুকাব কি খাবলৈ দেৰি হৈছে নি সিজিছে নে চাম আলু আৰে সিজিলে মই কৈছিলোঁ সিজিলে ভিডিঅ' ৰিয়েল অসমীয়া ৰিয়েল হেৰি হ'লে নমাও ৰ'ব আপোনালোকে দেখা পাব ন অলপ জাষ্ট শুকাই যাব না এইটো মাংসটো শুকাই যাব নহ'লে ভাতটো লৈ আহক যাওক মাংস শুকাই যাব গৰৈ দেখিছে ন অসমীয়া সমাজৰ এয়া সংস্কৃতি আমি গাহৰি গাহৰি গৰম একদম দিয়ক ধনিয়া দিয়ক কেতিয়া দিব ধনিয়াটো এতিয়া পেলাই দিলে নাই ধনিয়াখিনি পেলাই দিলে চব ইয়াত পেলাই দিব কাটি পেলাই পেলাই দিয়া ধনিয়া ইয়াত দিয়ক আকৌ কাটিলে নাই ধুলে নাই এই চব কথা ধোৱাইছে ধোৱাইছে গোন্ধ ভাল লাগিছে কিন্তু ধোঁৱা গোন্ধটো আহিবই অসমীয়া সমাজৰ হৈছে ধোঁৱা মেইন ধোঁৱা ধোঁৱাটো ক'ৰ পৰা আহিব ইমান ধুৱাইছে অলপ জুইত দিব লাগিব এইবোৰ সেয়া আমি গাহৰি মাংস ভিডিঅ' বনাই আছোঁ এতিয়া দেখিয়ে ভাল লাগিছে এতিয়া এইটো যিটো গ্ৰেভি মানে দেখা পাইছে ই নামটো লৈছে কেলা দেখিছ নাই প্ৰ' গ্ৰেভি বনালো মই হ'ল ন এয়া গেছত খোৱা যিটো মজা খৰি হৈছে হাজাৰ গুণা মজা খৰি বনোৱা খানাটো নিচিনা আছে তাত এই তাত মাকৰ এয়া আমাৰ হ'ল 1000 বছৰ আগৰ পুৰণিৰ খাদ্য ইয়াক মাৰিম এতিয়া মই ৰিয়ানক বৰ ধুৱাইছে মুখ চুখ ভাঙি দিবি না মই এই ধোঁৱাটোৱে দিগদাৰ কৰিব এতিয়া সেইটোতো নাই নেচাৰেল ধোঁৱা কেতিয়াও দিগদাৰ নকৰে একদম লেলেটি ওলাই গৈছে একেবাৰে লেলেটি একদম ওলাই গৈছে এতিয়া হৈ গ'ল এটলিষ্ট একদম লাষ্টত আমাৰ চিকেন হৈ গ'ল এয়া চিকেন কৈ দিয়ক বৰা ব্লগক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এইটো জুই আমি ঠাণ্ডাত হাত সেকিছোঁ ভাল লাগিছে আৰু এইটো অৰ্ডাৰ দিয়ক মানুহে ভিডিঅ'টো দেখি ভাল পোৱা নাই ৰাইজে চাই আছে এইটো জুইত যেতিয়া আপুনি হাত ভৰি সেকে তেতিয়া আপোনাৰ বহুত বেমাৰৰ পৰা মুক্ত হয় এইটো ভাত নহয় এই কুকাৰটো লৈ যা সি আনিব পাৰি নেকি কুকাৰ কৈছোঁ ইলাষ্টিক ভাতটো বেয়া নাই আৰে মাইক মানে ভিতৰত ভাত খাব না লাইটটো বোলে নুমাই গ'ল এইটো মাছৰ পিটিকা ভাজি দাইল মাছৰ দাইল